হেল্ল' ষ্টুডেণ্ট, যদি তোমালোকে 2027 চনত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা তেনেহ'লে তোমালোকৰ কাৰণে আমি লৈ আনিছোঁ কমন ৰচনা। ৰচনাত তোমালোকৰ 8 নম্বৰ আহে, তো সেইটো কাৰণে কমন ৰচনা কিছুমান চাই যোৱাটো খুবেই ইম্পৰ্টেণ্ট হয়। 4খন মষ্ট ইম্পৰ্টেণ্টটো বাছি দিছোঁ, আমি গোটেই লিষ্টখন দেখাই যাম কোনখিনি ৰিপিট হৈ থাকে। তাৰোপৰি 4খন মষ্ট ইম্পাৰ্চি দিম যাতে একদম এণ্ড মমেণ্টতো তোমালোকে চাই যাব পৰা। মেট্ৰিক পৰীক্ষা তাতো তোমালোকে এই ৰচনাখিনি দেখিবলৈ পাবা। এবাৰৰ কাৰণে কি ইম্পৰ্টেণ্ট হয় আজি এই ভিডিঅ'ত মই ডিছকাছ কৰি আছোঁ, আৰু এইখিনিৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব। তো সেইটো কাৰণে তোমালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ আমি এনেকুৱা নিচিনা হেল্পফুল ভিডিঅ' আগলৈও দি যাম। তো আজি আমি অসমীয়াৰ কাৰণে ডিছকাছ কৰিম। তো এতিয়া আমাৰ লিষ্টটো আমি আৰম্ভ কৰিছোঁ। প্ৰথম মষ্ট ইম্পৰ্টেণ্ট আছিলে তোমাৰ প্ৰিয় সাহিত্যিক। এইটো যোৱা বছৰ যিহেতু আহি গ'লগৈ, সেইটো কাৰণে এইবছৰ কিন্তু তোমালোকৰ অহা চান্স কম আছে। তো হ'লেও তোমালোকৰ কিন্তু হাফ ইয়াৰলি এক্সাম, তাৰপিছত প্ৰি ফাইনেল এক্সাম, তাত কিন্তু তোমাৰ প্ৰিয় সাহিত্যিক এই ৰচনাখন আহিব পাৰে। তাৰোপৰি এইবাৰৰ কাৰণে যোনখন বেছি ইম্পৰ্টেণ্ট হয় সেইখন হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। খুবেই ইম্পৰ্টেণ্ট হয়, যোৱা বছৰ অহা নাই, তো সেইটো কাৰণে এইবছৰ অহা চান্স খুবেই বেছি। কাৰণ প্ৰতি বছৰে মেট্ৰিক পৰীক্ষাত কি হয় প্ৰিয় সাহিত্যিকটো দিয়ে নহ'লে প্ৰিয় গ্ৰন্থ দিয়ে। তো যোৱাবাৰ যিহেতু প্ৰিয় সাহিত্যিক আহি গৈছে, এইবাৰ প্ৰিয় গ্ৰন্থটো অহা চান্স বেছি আছে, তোমালোকে চাবা। তো মষ্ট ইম্পৰ্টেণ্ট আছে, এইটো প্ৰেক্টিচ কৰি যাবা তোমালোকে। তো এইবাৰৰ কাৰণে আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ৰচনা হৈছে অসমৰ বানপানী। খুবেই ইম্পৰ্টেণ্ট হয়, এইবাৰৰ কাৰণেতো মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰা, কাৰণ তোমালোকে নিজে দেখা পাইছা বানপানীৰ কাৰণে কেনেকুৱা বেয়া কণ্ডিশ্যন হৈ আছে। তো 2027 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে অসমৰ বানপানী খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকে এই ৰচনাখন প্ৰেক্টিচ কৰিবা, ইম্পৰ্টেণ্ট আছে। এইবাৰ তোমালোকে দেখাও পাইছা কিমান ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে বানপানীৰ বাবে। তো এইখন ৰচনা তোমালোকে প্ৰেক্টিচ কৰিবা। তাৰপিছত নেক্সট পুথিভঁৰাল, এইখন ৰচনাও মাজে মাজে আহি থাকে, তো এইটো তোমালোকে প্ৰেক্টিচ কৰিবা। তাৰপিছত নেক্সট এখন মষ্ট ইম্পৰ্টেণ্ট ৰচনা হৈছে তোমালোকৰ অসমৰ প্ৰাকৃতিক সম্পদ। খুবেই ইম্পৰ্টেণ্ট আছে, মাজে মাজে ৰিপিট হৈ থাকে, যোৱা বছৰ অহা নাই, এইবছৰ অহা অকণমান চান্সেছ আছে। তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে আৰু আমিও জানিবও লাগে। অ'কে, তোমালোকে প্ৰেক্টিচ কৰিবা এখন। তাৰপিছত নেক্সট তোমালোকে চাবা তোমাৰ জীৱনৰ লক্ষ্য। তোমাৰ জীৱনৰ লক্ষ্য এই ৰচনাখন খুবেই ইম্পৰ্টেণ্ট আছে, আৰু তোমালোকৰ 2027ত অহা চান্সেছো আছে। সেইটো কাৰণে এখন প্ৰেক্টিচ কৰি থৈ দিবা। শুনোতে চিম্পল লাগে কিন্তু ইম্পৰ্টেণ্ট আছে, কাৰণ ঘপককৈ যদি তোমালোক দি দিয়ে, যদি একো লিখিব নোৱাৰা তেনেহ'লে প্ৰব্লেম হ'ব। 8 মাৰ্কছ আহে ৰচনাত। তো ধুনীয়াকৈ 8 মাৰ্কছৰ কাৰণে তোমাৰ জীৱনৰ লক্ষ্যৰ কাৰণে এখন ৰচনা তোমালোকে প্ৰিপেয়াৰ কৰি ল'বা। তাৰোপৰি নেক্সট হৈছে পৰিৱেশ প্ৰদূষণ, খুবেই ইম্পৰ্টেণ্ট আছে, এইটো তোমালোকে চাই যাবা। আৰু ইয়াৰে ভিতৰত কোনখন ৰচনা তোমালোকক বেছিকৈ লগা হৈ আছে কমেণ্টত জনাই দিবা। মই কমেণ্টত পঢ়ি চাম, যোনখিনিত বেছি কমেণ্ট থাকে সেইকেইখন মই আকৌ ভিডিঅ' হিচাপে দিবৰ কাৰণে চেষ্টা কৰিম। তাৰপিছত নেক্সট চোৱা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, ইম্পৰ্টেণ্ট আছে, মাজে মাজে সুধি থাকে। তো এইখন তোমালোকে প্ৰেক্টিচ কৰিবা, আহি যাব পাৰে। আৰু তাৰপিছত নেক্সট আৰু এখন ইম্পৰ্টেণ্ট ৰচনা হৈছে নিবনুৱা সমস্যা। খুবেই ইম্পৰ্টেণ্ট আছে নিবনুৱা সমস্যা, এইখন ৰচনা কিন্তু তোমালোকে প্ৰেক্টিচ কৰি থবা। আৰু 2027 চনত অহা চান্সেছ অকণমান আছে, ইমান বেছিও নাই। নেক্সট আছে অসমৰ কুটিৰ শিল্প, ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। কিন্তু এইবছৰ অহা চান্স কম আছে, 2027 চনৰ মেট্ৰিক পৰীক্ষাত অহা চান্স কম আছে। তাৰোপৰি আৰু এখন ৰচনা বৰকৈ ৰিপিট হোৱা দেখা যায়, সেইটো হৈছে দূৰদৰ্শন, তোমালোকে চাবা পাৰিলে। নেক্সট ইম্পৰ্টেণ্ট ৰচনা হৈছে জুবিন গাৰ্গ। তো তোমালোকে জুবিন দাৰ বিষয়ে অকণমান ৰচনা এখন চাই ল'ব পাৰা, ইম্পৰ্টেণ্ট আছে। তো হয়তো 2027 মেট্ৰিক পৰীক্ষাত আহি যাব পাৰে। ডাইৰেক্টলি তোমালোকক জুবিন গাৰ্গ বুলি নিদিলে প্ৰিয় শিল্পী বুলিও দি দিব পাৰে, কিন্তু তেতিয়া তোমালোকে নিজৰ প্ৰিয় শিল্পীৰ বিষয়ে লিখিব পাৰিবা। আৰু যদি জুবিন গাৰ্গখন মনত আছে এছেখন, তেনেহ'লে তোমালোকে জুবিন দাৰ বিষয়ে এছেখনো লিখি থৈ আহিব পাৰিবা। লগতে এই ভিডিঅ'টো যোনে যোনে চাই আছা, তোমালোকে যদি জুবিন দাক ভাল পোৱা তেনেহ'লে কমেণ্টত জয় জুবিন দা বুলি এটা কমেণ্ট কৰি দিবা। তো সকলোৱে কমেণ্ট কৰি দিবা। তাৰপিছত নেক্সট যেতিয়া আমি আহিছোঁ আমাৰ ফাইনেল মষ্ট ইম্পৰ্টেণ্ট পাৰ্টটোলৈ, যে মষ্ট ইম্পৰ্টেণ্ট 4খন ৰচনা কোনখন হয়। ধৰি লোৱা কালিলৈ যদি মোৰ এক্সাম আছে, তেনেহ'লে আজি ৰাতি মই কোনকেইখন একদম এণ্ড মমেণ্টত যাতে চাই যাওঁ। প্ৰথমখন হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। তোমাৰ প্ৰিয় গ্ৰন্থখন খুবেই ইম্পৰ্টেণ্ট আছে। নেক্সট হৈছে অসমৰ বানপানীৰ সমস্যা, খুবেই ইম্পৰ্টেণ্ট হয়। নেক্সট আছে জীৱনৰ লক্ষ্য, এইটো তোমালোকে চাবা, তোমাৰ জীৱনৰ লক্ষ্য ইম্পৰ্টেণ্ট আছে। আৰু লাষ্টত 4 নম্বৰত আছে দৈনিক জীৱনত বিজ্ঞানৰ প্ৰভাৱ, ইম্পৰ্টেণ্ট আছে। তো এই 4খন এছে তোমালোকে এণ্ড মমেণ্টত চাই যাবা, যদিহে সময় নাথাকে। আৰু যদি সময় থাকে তেনেহ'লে মই এতিয়ালৈ যি কৈ আহিলোঁ গোটেইখিনি এবাৰ চাই যাব পাৰোঁ। ভিডিঅ'টো নিজৰ লগৰবিলাকৰ মাজতো শ্বেয়াৰ কৰিবা, আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা। মই যিমান পাৰোঁ মেট্ৰিক পৰীক্ষাৰ বাবে সহায় কৰি যাম।